হেল্ল' পৰম শ্ৰদ্ধাৱান ক্ৰীড়া প্ৰেমী ৰায় এনেদৰে মাইকত এনাউন্সমেণ্ট আপোনালোকে শুনে আৰু গাঁৱে ভূঞে এই মাইক যিটো মানে হৰ্ণ থাকে হৰ্ণত আপোনালোকে এই বস্তুটো লাগি পৰা দেখে কিন্তু আজি এই হৰ্ণটো এক্সপেৰিমেণ্টেলি এটা বেলেগ কামত ব্যৱহাৰ কৰিম আৰু তাৰ ভইচটো কেনেকুৱা হয় আপোনালোকক শুনাম বৰ্তমান মই আছো মৰাণৰ ডক্টৰ অনিল হাজৰিকা ছাৰৰ ওচৰত যিটো গ্ৰামোফোনৰ 14,000 ৰেকৰ্ড আছে গ্ৰামোফোন আৰু গ্ৰামোফোন ৰেকৰ্ড এটা বিশাল ভাণ্ডাৰ আছে মই সেই ভাণ্ডাৰটোতে বৰ্তমান আছো আৰু এটা বস্তু মই মন কৰি আছো এই যিটো মই অকমান দেৰি আগতে আপোনালোকক চুঙাটো যে দেখালো এই চুঙাটো ইয়াতো আছে ব্ৰাছৰো থাকে আৰু আমি লোকেল যোগাৰো কৰি দিছো এই বস্তুটো যে দেখিলো বস্তুকেইটা একে মাইকেই হয় নহয় যেনেটো মাইকৰ নিচিনাই হয় এইটো হৈছে কাঠেৰে নিৰ্মিত মানে দেখিলে বিশ্বাসেই নহয় ন কাঠৰ পিতল এইটোহে আমি দেখিবলৈ পাওঁ HMB হিজ মাষ্টাৰ্ছ ভইচত আপোনালোকৰ এই বস্তুতে দেখিছে চাগে চাউণ্ডটো ধুনীয়াই আৰু ইয়াৰ চাউণ্ডটো একেটাই কিন্তু আজি ছাৰে অলপ বেলেগ এটা দেখাব প্ৰথমটো আপোনালোকে দেখালোৱে কাঠৰ এইটো ছাৰ এই যিটো আমি লোকেলটো যে লোকেল ইমেজ যিটো কৰিছো চুঙাটো এই চুঙাটো যদি ইয়াত লগাই দিওঁ বাজিব নাই বাজিব গ্ৰামোফোনত এই চুঙাটো লগালেও বাজিব মজা শুনক ছাৰ এইটো আমাৰ যোৰহাটৰ পটিয়া গাঁৱত কানিয়া তেখেতৰ আচল নামটো কানিয়া বুলি জানা ককাইদেউ তেখেতে বহুত ধৰণে কৰিছিলে এইটো এডাল পাইপ লগাই বহুত ওখ তেনেকে লগাই দিছিলে যাতে গাঁৱৰ মানে বা দূৰলৈকে শুনে আৰু এইটো মাতটো ডাঙৰ কৰিবৰ কাৰণে এনেকুৱা বস্তু লগাইছিলে এইটো এলুমিনিয়ামৰ এইটো মাইকৰ পৰা কৰি তেখেতে লগাইছিলে আৰু সেইটো ধাৰণাকে লৈ আমি এইটো দেখুৱাব খুজিছো এইটো আমি বজাই দেখুৱালে ভাল হ'ব বজাই শুনালে ভাল হ'ব এইটো মই ইয়াত লগাই দিছো এতিয়া এইটো গ্ৰামোফোনটো লগাই দিছো ফিটিং হৈ যায় এইটো একেই কথা মই এটা গান লগাইছো অৰুণ বৰ্মনৰ গান এইটো কিষাণ গান বুলি কৈছে সুকৃতি সেনে ইয়াৰ সংগীত কৰিছে ইয়াৰ যিটো গতি এই গতিটো স্পীডটো বহা কমা কৰি নিৰ্দিষ্ট জোখত ৰাখি ল'ব পৰা যায়
এইটো স্পীডটো ইয়াতো বহোৱা কম কৰি ইয়াৰ ফালে দিলে বাঢ়ি যাব এইটো বাঢ়ি গৈছে এইটো মিনিটত 78 প্ৰাক 78 সেইকাৰণে 78 RPM বুলি কয় তেনেকুৱা বিভিন্ন ধৰণৰ আছে পাছলে 45 RPM ৰেকৰ্ড পাৰ মাইল revolution per minute তাৰপিছতে 33.5 revolution per minute তেনেকৈ 16 revolution per minute তেনেকুৱা চাৰি ধৰণৰ গতি বা স্পীডৰ ৰেকৰ্ড ওলাইছিলে